আহিছে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বেলেগ ভিডিঅ'। চাই থাকক, শেষলৈকে গম পাব। ঘৰটো আজি অলপ সলনি সলনি লাগিছে চাগে। আমি নতুন ৰুমলৈ আহিলোঁ। চাহ তাহ খোৱা বৰ্তমান হৈ গ'ল, এতিয়া ভাতো হৈ আছে। এফালে যাবলৈ লৈছোঁ, তাকে বোলো দেখুৱাওঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে আমাৰ ঘৰত আলহী আছেহি আজি, দেখিছে সেইজনী পোৱালি, সেইজনী আমাৰ আলহী। এইফালে পেটু ভাজি ভাত দি বনাইছোঁ, দেখিছে জলকীয়া। এইফালে কুকাৰত ভাত হৈ আছে। এইফালে কণী ফ্ৰাই কৰি থৈছোঁ। এইফালে কালি মাছ আছে, এইবোৰ দাইল। ভাতটো বাঢ়ি লওঁ তেতিয়াহ'লে, দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। এইফালে আমাৰ খানা ৰেডি এতিয়া। এইফালে এজনী গা ধুই আহিছে, মাকে কাপোৰ সলাই আছে, দেখিছে। ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে, ভাত খাই লওঁ। আহি দিয়া, আহি দিয়া, আকৌ আহি দিয়া, আকৌ আহি দিয়া, আহি দিয়া, আহি দিয়া। এতিয়া আমি এফালে ওলাই যাম। এতিয়া কাপোৰকেইটা সলাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এতিয়া আমি কাপোৰ সলাই আজৰি হৈ দুকপিমান ফটো মাৰি ল'লোঁ, দেখিছে। এইফালে ওলাই ৰেডি। আমি এতিয়া যাওঁ তলাতল ঘৰ চাবলৈ। ব'লক, ভিডিঅ'টো চাই থাকিব, দেখিব তেতিয়া। এইজনী টিকলো, হাই কৈ দিয়া, হাই কৈ দিয়া। যিহেতু তলাতল ঘৰ আমাৰ ৰুমৰ একেবাৰে ওচৰতে, সেইবাবে সিহঁতক দেখুৱাম বুলিয়ে লৈ আহিছোঁ। দেখিছে আমি নদুৱাৰ পাইছোঁ, আমি খোজকাঢ়ি আহিছোঁ লাহে লাহে। এইডোখৰ দেখিছে ইমান ধুনীয়া সেউজীয়া, চাৰিওফালে গছ, ছাঁ পৰি আছে, ৰাস্তাটো গৈয়ে ভাল লাগিছে। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। এইফালে এয়া গোলাঘৰ, দেখিছে পষ্টাৰ লগোৱা আছে। গেট বন্ধ আছে বাৰু এতিয়া। ইমান ধুনীয়া সেউজীয়া, দেখিছে সেইটো ইমান ধুনীয়া ফুল ৰাস্তাটোৰ কাষে কাষে। এইফালে আমি দুজনী আহি আছোঁ। এইফালে আমাৰ বেটি খোজকাঢ়ি নাযায়, এবাৰ এজনী কোচত, এবাৰ এজনী কোচত, দেখিছে। এইফালে দেখিছে বেটি এতিয়া খোজকাঢ়িছে, আৰু এজনী খোজকাঢ়ি আহিছে আমাৰ ঘৰত ধৰি ধৰি। এইফালে পালোহি আৰু তলাতল ঘৰ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, দেখিছে। সেইফালে এখন ফিল্ড, ইমান ধুনীয়া। এয়া দেখিছে আমি এতিয়া তলাতল ঘৰ পালোহি। কৰোণাৰ বাবে এতিয়া গেটখন তলা লগাই থোৱা হৈছে। যেতিয়াই খুলিব তেতিয়া আমি আপোনালোকক আহি ভালকৈ এটা ভিডিঅ' বনাই দেখুৱাম। দেখিছে ইয়াৰ চাৰিওফালে কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আমি এতিয়া তলাতল ঘৰ চোৱাৰ লগতে আৰু এজনী লগৰ এজনী ঘৰ ইয়াৰ ওচৰতে, আমি তালৈ বুলিও আহিছিলোঁ। এতিয়া সেই তলাতল ঘৰ চাই পিনি আমি তালৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম বাৰু, তাৰ একেবাৰে ওচৰতে। এতিয়া আমি আহি লগৰজনী ঘৰ পালোহি। দেখিছে এজনী বহি আছে, এইফালে এজনী সংগীতাই পোৱালিটো লৈ আছে। এয়া দেখিছে পোৱালিটো ইমান মৰম লগা। এইফালে আমি দুজনীও বহি আছোঁ আৰু এইফালে চাহ আনিলে, আমি এতিয়া চাহ খাবলৈ লৈছোঁ। এইফালে এজনী খাই লওঁ তেতিয়াহ'লে।
এয়া দেখিছে অকণমানি মাইনাটো মাকৰ ওচৰত গোটাই পিনি আমি যাবলৈ ওলাইছোঁ আৰু লাহেকৈ। এইফালে দেখিছে আমাৰ পোৱালীজনী পূৰা শুই আছে আৰু এতিয়া আমাৰ যাবৰো হ'ল। সেইবাবে দুকপিমান ফটো মাৰি ল'লোঁ দিদিছৰ লগতে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া আমাৰ জুনৰ সৰু মাইনাটো। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বাই বাই।